ধন্যবাদ ভাল পাইছে মানসবোৰ আছে মোৰ লগত এয়া আছে উদয় সোণোৱাল তো হেল্ল' এয়া আছে আমাৰ কালু ভাইটি ওৰফে এওঁ গৌতম ভাল লাগে মানে একচুৱেলি আজি আমাৰ ডেষ্টিনেশ্যনটো হৈছে আমাৰ পোলাও আজি আমি তাকে ভাবিলোঁ বহুত দিনৰ এটা প্লেনিং কৰি আছিলোঁ আজি ছাডেন হ'ল তো ইয়াতে আৰু চাওঁ বাদামটো নাই ন তো ফাইনেলি আমাৰ এয়া আহি পাইছোঁ আৰু আমাৰ ডেষ্টিনেশ্যনটো চাওকচোন চাওক ইমান ধুনীয়াকৈ সজাইছে পূজাটো সজোৱা তো এতিয়া আহি পাৰিলোঁ আমাৰ মন্দিৰ আমাৰ কেণ্টিন এয়া চাওক আমাৰ যদি বস্তু দৰকাৰ হয় ইয়াতে বজাৰ চজাৰ কৰিবলৈ ভাল তো আমাৰ ডেষ্টিনেশ্যন আহি পাইছোঁ আৰু এয়া ৰিজাৰ্ভ বুলি কয় আপোনালোকে জনাখিনি জানে আৰু যদি এদিনীয়া মানুহ অলপ এয়া কেনেকুৱা অনুভৱ বাবা অঁ লাগি আছে ৰিটাই নেকি ফাইনেলি আমাৰ পাই গ'লোহি আমাৰ আজি এতিয়া আয়োজন হ'ব কি বাবা কি কি আনিছা এই কি চিকেন বঢ়িয়া বঢ়িয়া বাকী অনুভৱটো কোৱা বহুত দিনৰ মূৰত লগ পাইছোঁ ভাল লাগিছে আজি পোলাওৰ লগত একদম মানে চিকেন খাম ধুনীয়াকৈ ন বহুত দিনৰ মূৰত বন্ধ পালোঁ আৰু অলপ বক্তব্য দিয়া তোমাৰ তেনেকৈ এতিয়াতো দিবলৈ মন নাই একদম মনটো কিবা উৎফুল্লিত হৈ আছে একো নাই বৰুৱা ক'ত এইবোৰ ক'ত লৈ যোৱা কিবা এটা লৈ আহিছোঁ কি আনিছা চুঙাললৈ কি হ'ব আজি কি হ'ব খালী ইয়াতে কি আহিব এতিয়া এইটো আহিব বইলিং আৰু কচ মাছ বঢ়িয়া 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 লগত আছে ব্ৰকলি বকৰি এই মজা লাগিব আজি ভাল এনজয় কৰিম তো ভিডিঅ'টো এনজয় কৰক দেখাই আছোঁ নেক্সট পৰ্যায় নেক্সট হৈ যায় যোৱা তুমি কৈ ফাইনেলি আহি গ'ল বৰুৱা কি বনি আছে আজি আজি চিকেন বনি আছে অঁ আচ্ছা বঢ়িয়া বঢ়িয়া গৌতম দাসে যোৰহাটীয়ে জৰতীয়া বনাই আছে ন পোলাও বনাই আছে। বঢ়িয়া বঢ়িয়া জহা চাউলৰ পোলাও মজা 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 ভাইটি কেনেকুৱা এয়া প্ৰথমতে মাংসখিনি ড্ৰাই ফ্ৰাই কৰা হ'ল তো আমাৰ ৰেডি কৰি থোৱা আছে ইয়াৰ চাটনি পোলাওত দিবলৈ ইয়াৰ বিলাহী গ্ৰেভি তো বৰ্তমান এতিয়া কি ঢালা হৈছে পিঁয়াজটো পূৰা ড্ৰাই ফ্ৰাই কৰা আছে যিহেতু পোলাও বুলি ক'লে আৰু এটা চবৰে মানুহৰ এটা আমেজিং ইম'শ্যন থাকে পোলাওটো কাৰণ সদায় খোৱা নহয় মাহটোত এদিন দুদিন অকেজনলি তো আজি আমাৰ স্পেচিয়েলি আমাৰ পোলাও বনিব চিকেন বনিব এতিয়া ড্ৰাই ফ্ৰাই বনি আছে এয়া চব এতিয়া ঢালিবা নেকি অ'কে বঢ়িয়া বঢ়িয়া মাংসটো ড্ৰাই ফ্ৰাই কৰা হৈছে বৰুৱা আছে হেল্পাৰ নৃত্যটো দেখি সন্তুষ্ট হয় ধন্যবাদ ভাল পাই কিনে হ'ব একো নাই আমাৰ ব্লগটো ষ্টাৰ্ট হৈ আছে এয়া মই লাগি আছোঁ কামত এয়া বৰ্তমান আমাৰ চব এই মাংসটো আমাৰ গ্ৰেভি চলি আছে তো নেক্সট আমাৰ চাউলখিনি ৰেডি কৰি আছোঁ এইটো এওঁ লৈ আহিলে অথনি যে মই কৈছিলোঁ শুকান মাছৰ চাটনি বইলিং এমাউন গ্ৰেভি হৈ আছে এয়া মজা বৰুৱাই লৈ আহিছে বৰুৱা হাতৰ টেষ্ট আজি পাছ কৰিম কৰিছা মজা এয়া মই ৰেডি কৰি আছোঁ অলপ পাছত হ'ব আৰু অলপ খালি আৰু চিকেন পোলাও কি খালোঁ গমেই নাপাওঁ তো পোলাও খালোঁ আৰু কিবা এটা তো তাৰে অকণমান থাকি যোৱা পোলাও নাই এতিয়া চাউল বনাইছোঁ ইয়াত চিকেন গ্ৰেভিটো চাওক কালিটো ভালকৈ দেখুওৱা নহ'লে সকলো ভগৱানৰ সাক্ষী এইটো দিয়া ভগৱানৰ নাম তাৰ টেনিছ নাম তাৰ টেনিছ ইমান সহজতে নহয় সি পেনিক সৰুৰ পৰা মায়ে তাক তুলি তালি কৰিলে ডাঙৰ সৰুৰ পৰা মায়ে তাক তুলি তালি কৰিলে ডাঙৰ ভাবিছিলে ডাঙৰ হৈ কিবা এটা কৰ ল'ৰা আছিল দুষ্ট নহ'ল কি শুদ্ধ জীৱনৰ বাটতে লাগি গ'ল যুদ্ধ এই টেনিছৰ ভাগৰুৱা জীৱন তাৰ নাই হেনো খং কলি যুগত সকলোবোৰ এটা ৰাৱণ
এই পিন্ধিছে জৰ্দান মাৰিছে চাই টেনিছ এটা মস্ত